ভাগিনৰ বিয়া পানী তোলাৰ দৃশ্য ৰাতি জোৰোণৰ দিনা পানী তুলিবলৈ যোৱা হয় আৰু ইয়াত পানী তোলাৰ প্ৰাক মুহূৰ্তত আচলতে পানী তুলি আহি সোমাইছেগৈ তাৰে দৃশ্য এটা দেখাইছোঁ। আৰু তাৰ মাজত যেতিয়া ভিতৰত আয়তীসকলে বিয়ানাম গাই থকা হয়, বাহিৰত ডেকাসকলে এনেদৰে মানে গান বাজনা কৰি নৃত্য কৰি থকা হয় আৰু অলপকৈ মানে জাষ্ট আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। বৰ বিশেষকৈ ভিডিঅ' কৰিব পৰা নহ'লে আচলতে মানে কি হ'ল ব্যস্ততা হৈ থাকিবলগীয়া হৈছিলে ইটো সিটো কামত, তাতে বাহিৰত বৰষুণ, বহুত মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছিল আচলতে বৰষুণৰ কাৰণে বাহিৰত তেনেকৈ ওলাব পৰা নহয়। ভিতৰতে যিকণ পৰা হৈছে সেইখনকে দেখাই আছোঁ আপোনালোকক। এয়া আচলতে জোৰোণৰ দিনা ৰাতিৰ দৃশ্য দেখাইছোঁ আপোনালোকক। বিয়া দিনা কি হয় অলপ দেখাই যাম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চাই যাব আপোনালোকে। এয়া পুৱাৰ পৰিৱেশ, ৰাতিপুৱা আপোনালোকক জাষ্ট পেণ্ডেলটো দেখাইছোঁ। ৰাতিপুৱা বিয়া দিনাৰ ৰাতিপুৱা বহুত কাহিলী পুৱাই 4:30, 5টামান বজাৰ এটা দৃশ্য। তেনেদৰে সজাই তোলা নাই, একচুৱেলি লাহে লাহে সজোৱা হ'ব আৰু সেইটো কাৰণে অলপকৈ আপোনালোকক দেখালোঁ আৰু চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। কেনেকৈ ইয়াত আছিলে, ইয়াত এজোপা গছ আছিলে, গছজোপা কাটি পেলাই নহ'লে পেণ্ডেলৰ তলতে দি দিয়া হৈছে আৰু এনেকৈ প্ৰত্যেকটো বস্তু দেখাই গৈছোঁ। চকীবিলাক এনেকৈ আছেই অলৰেডি আৰু ইয়াৰ ভিতৰত যৌতুকৰ বস্তুবিলাক আপোনালোকক দেখাইছোঁ, কি ছোৱালীৰ লগত দিয়া হ'ব। নতুন নতুন ষ্টাইলত বনোৱা হৈছে বস্তুবিলাক। এইটো শ্ব'কেছ হয় আৰু ইয়াত টেবুল যিবিলাক। এয়া ৰাতিপুৱা খানা, আমাৰ যিটো আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াবিলাকৰ লগত মানে খোৱা হয় আৰু একচুৱেলি কিবা জলপান কৰোৱা হয়। ল'ৰাবিলাকে জলপান ক'ত খাব, সেইকাৰণে কাৰিকৰে সোনকালে খানাটো বনাই দিয়া হৈছিলে। তাৰপিছত ইয়াৰ ভিতৰত আলহীবিলাকে মানে তোলপাৰ লগাইছে, ইয়াৰ বাহিৰত চকীবিলাক সজাই তোলা হৈছে। জাষ্ট মানে অলপকৈ কৰি থকা হৈছে, মানুহবোৰ আহিব পৰা নাই বৰষুণৰ কাৰণে, সেইকাৰণে লাহে লাহে কামবিলাক কৰি থকা হৈছে। এনেও বিয়াত ধৰক আজিকালি বিয়াবিলাকতো দেৰিকৈ অহা হয় মানুহবিলাক, সেইটো কাৰণেহে যিকণ পৰা হৈছে। সেয়া লাহে লাহে সজোৱা হৈছে আৰু আপোনালোকে দেখিছে এই ভিতৰত গছ এজোপা আচলতে নিম গছ হয়, সেইকাৰণে নিমজোপা থাকিব লাগে কাৰণে কাটি ওপৰখিনি কলম দি পেলাই ভিতৰৰ ডালবিলাক ৰাখি দিয়া হৈছে আৰু লগতে এজোপা ডাঙৰ গছ এজোপা আছিলে তাতো কালাৰ দিয়া হৈছে। এয়া ৰিচিপশ্যন আৰম্ভ, ফাৰ্ষ্ট ল'ৰা ছোৱালীবিলাকক খোৱাই লোৱা হৈছে তাৰমানে দুপৰীয়া, নহ'লে পাছলৈ ভিৰ লাগি যায়। সেইকাৰণে প্ৰথমেই ল'ৰা ছোৱালীবিলাকক খাবলৈ দিয়া হৈছে আৰু খাই থকা হৈছে, দেখিছে আপোনালোকে। তাৰপিছত এয়া আমি সন্ধিয়া ওলাই গৈছিলোঁ, সন্ধিয়া টাউনলৈ, যোৰহাট টাউনলৈ ওলাই যোৱা হৈছিলে। এনেই মানে জাষ্ট ফুৰিবলৈ বুলি গাড়ীত তেল চেল ভৰালোগৈ, ছোৱালী থ'বলৈ যোৱা হয় যে, সেইটো কাৰণে অলপ ওলাই গ'লোঁ। আমি 3জন গৈছিলোঁ, দেউতা গৈছিলে, দেউতাৰ লগৰ এজন আৰু মই। তেনেদৰে ওলাই মেলি গৈ এয়া লাহদৈগড় ৰাতিৰ ভাগত ধুনীয়া লাগে আচলতে। মই জাষ্ট অকণমান ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। গাড়ীৰ সমাগমবিলাক বেছি যিহেতু, সেইকাৰণে বৰকৈ ভিডিঅ' চিডিঅ' কৰিব পৰাও নহয়, তথাপিও দেখাইছোঁ অলপ আপোনালোকক। হয়তো যোনবিলাকে অহা নাই যোৰহাটলৈ তেওঁলোকে হয়তো নাজানিব পাৰে, মই অকণমানকৈ দেখালোঁ। ৰাতি দৰা আহিব, এতিয়া দৰা আহিলে ফূৰ্তি ফাৰ্তা ঢোলে ডগৰে আহিছে অলৰেডি। বিহুসকলকো দেখাম চাব আমাৰ দৰা। দৰা গাড়ী ফ্ৰণ্ট চাইডটো ধুনীয়া লাগিছে, জাপি আৰু গামোচাৰে সজাইছে, সেইটো ফুল বৰ বিশেষ এটা দিয়া নাই, জাপি আৰু গামোচা দিয়ে সজোৱা হৈছে। তাৰপাছতে আপোনালোকে দেখুৱাম দৰা বহি আছে, দেখাম আমাৰ গাঁৱৰ ল'ৰাবিলাক হয়, পদূলি মুখত ভিৰ লাগিছে আৰু এই বেকলে সেই দৰাৰ লগত অহা ল'ৰাবিলাক, ল'ৰা ছোৱালী গাড়ীৰ পৰা যদি দৰা নমা নাই, নামিব লাহেকৈ। বিয়ানাম চিয়ানাম গাইছে, ঢোল চোল বজাইছে, ঢুলীয়াবিলাক দৰাৰ লগতে লৈ অহা হৈছিলে। ছোৱালীৰ ঘৰৰ পৰা তেনেদৰে কোনো দৰা ঢোল চোল কিবা কিবি গোটোৱা নাই, জাষ্ট এইবিলাক দৰাৰ লগতে অহা হৈছে। তথাপিও দৰাৰ লগতে সহযোগ কৰি দিয়া হৈছে আৰু বিহু যেতিয়া সকলোৰে আৰু সেইটো কাৰণে অলপকৈ দেখাই দিয়া হৈছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। তাৰপাছতে এয়া আমাৰ দৰা, এয়া দৰা মুখত ৰুমাল লগাই থোৱা হৈছে। তাৰপাছতে এনেকৈ এজনে সোমাই গৈছে আৰু মানে দৰা যেতিয়া ভিতৰলৈ যোৱা হৈছিলে, তাৰপিছত ঢোল বাজাই সামৰি মেলি এনেকৈ গৈ থকা হৈছে। মানে কিছুমান গৈছে, কিছুমান নাচিছে, এনেকুৱা নিচিনা হৈছে আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো চাব, যিমানকৈ পাৰিলে আপোনালোকক দেখুৱাইছোঁ। যিমান
পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব কৈছোঁ আৰু যিসকল চেনেলটো নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বাৰু। তাৰপাছতে হোম যজ্ঞ দিয়া হৈছিলে ছোৱালীক। এই হোম যজ্ঞ অকণমান কেনেকুৱা আছে, এয়া দৰা চাউল ছটিওৱা পৰ্ব, ছোৱালীবিলাকে তামাম চাউল ছটিয়াইছে, ল'ৰাবিলাকেও তামাম ছটিয়াই। এয়া দৰাৰ লগত থকা ছোৱালী এইবিলাক, এইজনী বাইদেউজনী এই দেখিছে নাই, চাউল ছটিয়াই মূৰত গোটেই হেৰি এইবিলাক ফিচকাৰি মাৰি খতম বনাই আছে। তথাপিও নাইচ আৰু তথাপিও চাউল যিমান আহিছিলে একদম মানে বগা কৰি দিয়া হৈছে। কিছুমানে ধুনীয়াকৈ সাজি কাচিও আহিছিলে, কিন্তু পেইণ্ট যোৱাৰ ঘৰতে লুকাইছে বাৰু। এই স্প্ৰে মাৰি দিয়া হৈছে যে, এইবিলাক দৰাৰ লগত অহা ধুনীয়া ফূৰ্তি কৰিছে। এয়া আমাৰ দৰা মানে হোম যজ্ঞত বহি থাকোঁতে আমাৰ ল'ৰাবিলাকেতো কি কৰিব, তাকে কেমেৰা মাৰিছে, ফটো মাৰিছে, কিবা কৰিছে। তেনেদৰে সময়বিলাক পাৰ কৰা হৈ গ'ল। হোম যজ্ঞ শেষ মুহূৰ্তত দেখাইছোঁ আপোনালোকক, শেষ মুহূৰ্তৰ হোমৰ শেষ মানে এতিয়া শেষ হ'ব আৰু বহুত দেৰি হোম দিয়া হয় যে। এই ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।